হেল্ল' এভৰিৱান, আপোনালোকে চাই আছে আমাৰ ইউটিউব চেনেল আছাম অসমীয়া। পোনপ্ৰথমে মই সকলোকে মোৰ চেনেলৰ আন এক নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই টাৰ্গেট 100% জবৰ জেনেৰেল নলেজৰ যিটো ছেকশ্যন তাৰে এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত আহিছোঁ। আজিৰ টপিকটো হৈছে ছায়েন্স, অৰ্থাৎ ছায়েন্সৰ ওপৰত মই 15টা প্ৰশ্ন ইয়াতে মই আপোনালোকৰ আগত আলোচনা কৰিম। আৰু ইয়াৰ আগতে মই 6টা ভিডিঅ' অলৰেডি আপলোড কৰিছোঁ। যদি সেইখিনি আপোনালোকে চোৱা নাই তেনেহ'লে ডেছক্ৰিপশ্যনত লিংক দি দিছোঁ, তাৰ পৰা আপোনালোকে চাই ল'ব। গতিকে পলম নকৰাকৈ আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো। আজিৰ ভিডিঅ'টোৰ প্ৰথম প্ৰশ্ন ইয়াতে দিয়া আছে, ইণ্ডিয়াজ ফাৰ্ষ্ট ছেটেলাইট আৰ্যভট্ট ৱাজ লঞ্চড ফ্ৰম, অৰ্থাৎ ভাৰতবৰ্ষৰ প্ৰথম উপগ্ৰহ আৰ্যভট্ট ক'ৰ পৰা উৎক্ষেপণ কৰা হৈছিল। উৎক্ষেপণ কৰা ঠাইখনৰ নাম লিখিব লাগে। অপশ্যনটো দিয়া আছে ছোভিয়েট ইউনিয়ন, আমেৰিকা, ইণ্ডিয়া, ইজৰাইল। আৰু ইয়াৰ যিটো শুদ্ধ উত্তৰটো হৈছে ছোভিয়েট ইউনিয়ন। ইয়াৰ পিছৰ প্ৰশ্ন অৰ্থাৎ 2 নম্বৰ প্ৰশ্ন, ফাৰ্ষ্ট ছেটেলাইট টু বি প্লেচড ইন অৰ্বিট বাই ইণ্ডিয়ান মেড লঞ্চ ভেহিকল SLV-3, অৰ্থাৎ ভাৰতৰ দ্বাৰা তৈয়াৰী উৎক্ষেপক যান যাৰ দ্বাৰা ছেটেলাইটসমূহ বা উপগ্ৰহমুখী কৰা হয়, লঞ্চ কৰা হয় বা উৎক্ষেপণ কৰা হয়, যাৰ নাম SLV-3 সহায়ত কোনখন উপগ্ৰহক তাৰ যিটো কক্ষপথ সেই কক্ষপথত কি কৰা হৈছিল, স্থাপন কৰা হৈছিল। অপশ্যনটো দিয়া আছে আৰ্যভট্ট, ৰোহিণী, ভাস্কৰ 1 আৰু ইনছেট। আৰু ইয়াৰ যিটো শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, ৰোহিণী। ইয়াৰ পিছত 3 নম্বৰ প্ৰশ্ন, হু ইজ ন'ন এজ দ্য ফাদাৰ অফ ইণ্ডিয়ান স্পেচ প্ৰগ্ৰাম, অৰ্থাৎ ইণ্ডিয়ান স্পেচ প্ৰগ্ৰাম ভাৰতৰ মহাকাশ কাৰ্যক্ৰমৰ পিতৃস্বৰূপ বুলি কাক কোৱা হয়। অপশ্যনটো দিয়া আছে CV ৰমন, বিক্ৰমা সাৰাভাই, APJ কালাম, সতীশ ধাৱান। আৰু ইয়াৰ যিটো শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি, বিক্ৰমা সাৰাভাই। ইয়াৰ পিছৰ প্ৰশ্ন 4 নম্বৰ প্ৰশ্ন, ফাৰ্ষ্ট ইন মোবাইল ফোন কনভাৰচেশ্যন টেক প্লেচ ইন ইণ্ডিয়া বিটুইন, অৰ্থাৎ ভাৰতবৰ্ষত প্ৰথম মোবাইলৰ দ্বাৰা কথোপকথন কাৰ মাজত হৈছিল। আৰু অপশ্যনটো দিয়া আছে জ্যোতি বসু আৰু সুখৰাম, বি নৰসিংহ ৰাও এণ্ড সুখৰাম, চি অম্বিকা সোনি এণ্ড নৰসিংহ ৰাও, আৰু টি হৈছে নন অফ দ্য এবভ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, জ্যোতি বসু এণ্ড সুখৰাম। ইয়াৰ পিছৰ প্ৰশ্ন, মষ্ট ৰিচেণ্ট ইণ্ডিয়ান চিটিজেন চাইণ্টিষ্ট ডেট ওন নোবেল প্ৰাইজ ইন 2009, অৰ্থাৎ 2009 চনত নোবেল বঁটা বিজয়ী ভাৰতৰ বিজ্ঞানীজনৰ নাম কি। অপশ্যনকেইটা দিয়া আছে BS নাইপল, বি ৰামকৃষ্ণন, চি অমৰ্ত্য সেন, আৰু ডি হৈছে মাদাৰ তেৰেছা। আৰু ইয়াৰ যিটো শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি ৰামকৃষ্ণন। ইয়াৰ পিছৰ প্ৰশ্ন, ফাৰ্ষ্ট নিউক্লিয়াৰ প্লেণ্টছ ইন ইণ্ডিয়া, অৰ্থাৎ ভাৰতৰ প্ৰথম পাৰমাণৱিক শক্তি কেন্দ্ৰ ক'ত আছে। ইয়াৰ অপশ্যন দিয়া আছে তাৰাপুৰ মহাৰাষ্ট্ৰ, ৰাৱতবাদ ৰাজস্থান, নেৰোৰা উত্তৰ প্ৰদেশ, কাকৰাপাৰ গুজৰাট। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, তাৰাপুৰ মহাৰাষ্ট্ৰ। ইয়াৰ পিছৰ প্ৰশ্ন, ফাৰ্ষ্ট হাইড্ৰ' ইলেক্ট্ৰিক পাৱাৰ প্লেণ্ট ইন ইণ্ডিয়া, ভাৰতৰ প্ৰথম জলবিদ্যুৎ কেন্দ্ৰ। অপশ্যনকেইটা দিয়া আছে চিমছা, কৰ্ণাটকা, দাৰ্জিলিং, সটলুজ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, দাৰ্জিলিং। ইয়াৰ পিছৰ প্ৰশ্ন, ISRO অৰ্থাৎ ইছৰো হেডকোৱাৰ্টাৰ ইজ লোকেটেড ইন, অৰ্থাৎ ইছৰোৰ মুখ্য কাৰ্যালয় ক'ত আছে। এটি ইম্পৰ্টেণ্ট প্ৰশ্ন আহি থাকে। আৰু ইয়াত অপশ্যন দিয়া আছে দিল্লী, চেন্নাই, মুম্বাই নে বেংগলোৰ। আৰু ইয়াৰ যিটো শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, বেংগলোৰ। ইয়াৰ পিছৰ প্ৰশ্ন 9 নম্বৰ প্ৰশ্ন, চন্দ্ৰয়ান 1 ৱাজ লঞ্চ ফ্ৰম, অৰ্থাৎ চন্দ্ৰয়ান 1 ক'ৰ পৰা উৎক্ষেপণ কৰা হৈছিল। ইয়াতে জেগাৰ নাম লিখিব লাগে। অপশ্যনকেইটা দিয়া আছে ত্ৰিবেন্দ্ৰপুৰম, ৱেলাৰ আইলেণ্ড, বালাসোৰ আৰু শ্ৰীহৰিকোটা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, শ্ৰীহৰিকোটা। ইয়াৰ পিছৰ প্ৰশ্ন 10 নম্বৰ প্ৰশ্ন, ইণ্ডিয়াজ ফাৰ্ষ্ট ছুপাৰ কম্পিউটাৰ ইজ ন'ন এজ, অৰ্থাৎ ভাৰতবৰ্ষৰ প্ৰথম যি ছুপাৰ কম্পিউটাৰ আছিলে তাক কি বুলি জনা যায়। এ সাগা, বি পৰম 8000, চি একা, ডি হৈছে পৰম য়োগা। আৰু ইয়াৰ যিটো শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, পৰম 8000। 11 নম্বৰ প্ৰশ্ন, হু ইজ দ্য ক্ৰিয়েটৰ অফ ৱৰ্ল্ড ছেকেণ্ড এণ্ড ইণ্ডিয়াজ ফাৰ্ষ্ট টেষ্ট টিউব বেবী দুৰ্গা, অৰ্থাৎ বিশ্বৰ দ্বিতীয় আৰু ভাৰতৰ প্ৰথম টেষ্ট টিউব শিশু যাৰ নাম দুৰ্গা
কোনে উৎপন্ন কৰিছিল অপশনকেইটা দিয়া আছে দেৱী প্ৰসাদ ছেত্ৰী বি সুভাষ মুখোপাধ্যায় সি প্ৰতাপ ৰেড্ডি আৰু ডি হৈছে নৰেশ ত্ৰিহান আৰু এই শুদ্ধ উত্তৰ হৈছে অপশন বি সুভাষ মুখোপাধ্যায় ইয়াৰ পিছৰ প্ৰশ্ন 12 নম্বৰ প্ৰশ্ন হোয়ার ইজ দ্য ন্যাশনাল ইনষ্টিটিউট অফ অ'চেন টেকনলজি লোকেটেড ৰাষ্ট্ৰীয় মহাসাগৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানখন ক'ত অৱস্থিত অৰ্থাৎ ন্যাশনাল ইনষ্টিটিউট অফ অ'চেন টেকনলজি আৰু অপশনকেইটা দিয়া আছে মুম্বাই বিশাখাপট্টনম কোচিন চেন্নাই আৰু ইয়াৰ যেটো শুদ্ধ উত্তৰটো হৈছে অপশন নম্বৰ ডি চেন্নাইত ন্যাশনাল ইনষ্টিটিউট অফ অ'চেন টেকনলজিটো উপস্থিত অৰ্থাৎ আছে ইয়াৰ পিছত 13 নম্বৰ প্ৰশ্ন হুইচ ওয়ান ইজ দ্য ফাৰ্স্ট আইআইটি এস্টাবলিশড ইন ইন্ডিয়া অৰ্থাৎ ভাৰতবৰ্ষত প্ৰথম কোত আইআইটি স্থাপন কৰা হৈছিল ইয়াৰ অপশন দিয়া আছে আইআইটি খড়গপুৰ আইআইটি মুম্বাই আইআইটি চেন্নাই আইআইটি কানপুৰ আৰু ইয়াৰ যেটো শুদ্ধ উত্তৰটো হৈছে অপশন নম্বৰ এ আইআইটি খড়গপুৰৰ যেটো আইআইটি আছে এটো প্ৰথমে এস্টাবলিশ কৰা হৈছিল ইয়াৰ পিছৰ প্ৰশ্ন বাকৰা ডাম ইজ বইল্ড অন হুইচ ৰিভাৰ অৰ্থাৎ বাকৰা নদী বান্ধটো কোনটো নদীত আছে অপশনকেইটা দিয়া আছে কৃষ্ণ ৰিভাৰ ভাগীৰথী ৰিভাৰ সটলেজ ৰিভাৰ আৰু ডি হৈছে ব্ৰহ্মপুত্ৰ ৰিভাৰ শুদ্ধ উত্তৰটো হৈছে অপশন নম্বৰ সি সটলেজ ৰিভাৰ ইয়াৰ পিছৰ প্ৰশ্ন আজিৰ ভিডিওটোৰ শেষৰ প্ৰশ্ন হুইচ নাম্বাৰ ইজ ফেমাছলি নোন এজ ৰামানুজন হাৰ্ডি নাম্বাৰ অৰ্থাৎ ৰামানুজন হাৰ্ডি নাম্বাৰ বুলি কোনটো সংখ্যাক অৰ্থাৎ তলত দিয়া 4টা সংখ্যা দিয়া আছে ইয়াতে কোনটো সংখ্যাক ৰামানুজন হাৰ্ডি সংখ্যা বুলি জনা যায় অপশনকেইটা 1004 1992 1309 1729 অপশনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ডি 1729 গতিকে আজিৰ ভিডিওটোত মই 15টা প্ৰশ্ন আলোচনা কৰিছো ইয়াৰ আগতে জেনেৰেল নলেজৰ আৰু কেইটামান ভিডিও মই আপলোড দিছিলো অৰ্থাৎ ইণ্ডিয়ান জিঅ'গ্ৰাফিৰ ওপৰত এটো মই সায়েন্সৰ ওপৰত বনাইছো গতিকে হেইকেইটা যদি চোৱা নাই তেনেহলে ডেসক্ৰিপচনৰ পৰা আপোনালোকে চাই ল'ব আৰু যদি মোৰ চেনেলটো ভিডিও চাই আপোনালোকে ভাল লাগে তেনেহলে লাইক কৰিব লগতে কমেন্ট কৰিব আৰু লগৰবোৰৰ লগত শেয়াৰ কৰিব আৰু যদি নতুনকৈ আহিছে তেনেহলে সাবস্ক্ৰাইব কৰিব লগতে বেলটো দবাই থব যাতে মই ভিডিও আপলোড দিয়াৰ লগে লগে আপোনালোকে নটিফিকেশন পাই যায় গতিকে আজি ভিডিওটো চোৱাৰ কাৰণে সকলোকে ধন্যবাদ